হাতখন দিলোঁ আগত যাওঁ এফালে যদি মই সাঁতুৰি গৈ থাকোঁ তেতিয়াহ'লে মই ছিংগাপুৰ বা মালয়েছিয়া ক'ৰবাত ওলাই যামগৈ দেখিছা পিছফালে আন্দামানৰ বিশাল জলৰাশি লাইট হাউচ এক্স 1927 তেওঁ পানী চেবল হ'ব জোনাকৰ জোতা খুলি গ'ল জোতা বান্ধি আছে হাবিৰ মাজত অলপ কিছুদিনৰ আগতে ইয়াত ঘৰিয়াল দেখা গৈছে সেইকাৰণে ছুইমিং নট ৰিকমেণ্ডেড यहाँ पे स्विमिंग बंद है पानी में ना जाए बिल्कुल भी নমস্কাৰ সকলোকে আমাৰ চেনেল অচিনাকি আন্দামানলৈ আজি আমি আন্দামানৰ আৰু এটা ধুনীয়া মানুহে ফুৰিবলৈ যোৱা পৰ্যটন ভূমি সেই স্থানলৈ গৈ আছোঁ মোৰ লগত আছে ভৃগুদা আৰু মই লক্ষ্যজ্যোতিনাথ আৰু আমাৰ লগত আজি জোনাকো আছে জোনাককো আমি লৈ গৈছোঁ আৰু আমাৰ ইয়াৰ পৰা আমাৰ যোনটো গন্তব্যস্থান সেইটো ইয়াৰ পৰা 25 কিলোমিটাৰ দূৰত আৰু এই যোনখন ঠাইলৈ আমি গৈ আছোঁ জেগাডোখৰৰ নাম হৈছে চিৰিয়া টাপু আৰু তাৰ পৰা আমি 1.5 কিলোমিটাৰ ট্ৰেকিং কৰি যাম তাত আছে মুণ্ডা পাহাৰ এতিয়া আমি আমাৰ আধা দূৰত্ব অতিক্ৰম কৰিছোঁ ইয়াৰ পৰা চিৰিয়া টাপু আৰু 7-8 কিলোমিটাৰ বাকী আছে তাৰতে মই এবাৰ ধুনীয়া জেগা এডোখৰ পালোঁ মই বোলো আপোনালোককো জেগাডোখৰ দেখুৱাই দিওঁ এয়া দেখিছে পিছফালে আন্দামানৰ বিশাল জলৰাশি মুকলি আন্দামান ইমান ধুনীয়াকৈ ঢৌ খেলি আছে এইটো বৰ ধুনীয়া পিকনিক স্পট হয় ইয়াতে বহুত মানুহ পিকনিক খাবলৈ আহে ফুৰিবলৈ আহে আৰু অৱসৰ বিনোদনৰ বাবে আহে চাওক কিমান ধুনীয়া পৰিৱেশ ঢৌ আহি আছে এইফালে মানুহবোৰ আহিছে ফুৰিবলৈ অহা মানুহ কৰোনাৰ মাজত বহুত দিন মানুহবোৰ বন্ধ হৈ আছিলে কিন্তু এতিয়া লাহে লাহে লকডাউন খুলিছে মানুহবোৰ বাহিৰলৈ ওলাই আহিছে আৰু সাগৰখন দেখুৱাই দিছোঁ মই আন্দামানৰ বিশাল জলৰাশি
আমি এতিয়া চিৰিয়া টাপু পালোহি। এইটো হৈছে এণ্ট্ৰি পইণ্ট। ইয়াতে আমি আমাৰ নামসমূহ ৰেজিষ্টাৰ কৰি ল'ব লাগিব আৰু আমি গৈ আছোঁ মুণ্ডা পাহাৰ। এটা কথা মন কৰিব, সাৱধান, অলপ কিছুদিনৰ আগতে ইয়াত ঘৰিয়াল দেখা গৈছে, সেইকাৰণে ছুইমিং নট ৰিকমেণ্ডেড। বলক এতিয়া নামখিনি আমি ৰেজিষ্টাৰ কৰি লওঁ। बीच का समय जो है 5 बजे, सुबह 9 बजे से शाम 5 बजे तक है। आप लोग 5 बजे तक इस बीच में रह सकते हैं। यहाँ पे स्विमिंग बंद है, पानी में ना जाए बिल्कुल भी। उसके अलावा अगर आप लोग सनसेट सूर्यास्त देखना चाहते हैं तो यहाँ से 2 किलोमीटर पीछे की तरफ जाना पड़ेगा। और आज का समय शुरू होता है 4:45 से 4:53 के बीच, सनसेट सूर्यास्त का जो समय है। यहाँ पे अंदर फैसिलिटीज़ है, सिट आउट से बैठिए, कूड़ेदान इस्तेमाल कीजिए, वॉशरूम है, चाहे तो इस्तेमाल कर सकते हैं। स्मोकिंग एंड अल्कोहल स्ट्रिक्टली प्रोहिबिटेड है, ना करें। धन्यवाद। थैंक यू। এতিয়া আমি চিৰিয়া টাপু বীচ উপস্থিত হ'লোহি। এইখন চিৰিয়া টাপু বীচ আৰু আজি দেওবাৰ, বহুত মানুহ ইয়াত আজি দেওবাৰৰ অৱসৰ বিনোদন কৰিবলৈ আহিছে। এইফালেও বহুত মানুহ বহি আছে, তাত বহুত মানুহ আছে। আজি দেওবাৰৰ দিনটো এনেকৈ আন্দামানৰ এই মুকলি সাগৰৰ পাৰত উপভোগ কৰিবলৈ আহিছে। ইয়াৰ পিছত আমি আমাৰ মুণ্ডা পাহাৰ বুলি যিটো ঠাই আছে চিৰিয়া টাপুৰ পৰা তালৈ যাম। ইয়াৰ পৰা প্ৰায় 1.5 কিলোমিটাৰ ট্ৰেকিং কৰিব লাগিব। আমি ট্ৰেকিং কৰিবলৈ আগবাঢ়িছোঁ। আমি এতিয়া ট্ৰেকিং আৰম্ভ কৰিম। এই ৰাস্তাটোৱেদি লাষ্ট এণ্ট্ৰি টাইম হৈছে 3:30 বজালৈকে। প্ৰায় 1.5 কিলোমিটাৰৰ ট্ৰেকিং ৰাস্তা হয়। এয়া চাওক 1.5 কিলোমিটাৰ ট্ৰেকিঙৰ কাৰণে। আমি প্ৰায় 0.5 কিলোমিটাৰমান আহিলোঁ। অহাৰ পিছত ঘাম ওলাই গৈছে। এতিয়া অলপ অলপ সাগৰ দেখা পাইছোঁ। এইখন সাগৰ আৰু ইয়াৰ পৰা প্ৰায় 1 কিলোমিটাৰ দূৰ আছে। গোটেই পাহাৰীয়া জেগা, যথেষ্ট কষ্ট হৈ উঠিবলৈ। ঘামি জামি আহি আছোঁ আৰু বলক আমি আগুৱাই যাওঁ। জংঘলৰ ৰাস্তা এনেকুৱা লাগিছে হাবিৰ মাজত গৈ আছোঁ। ৰাস্তাত বাঘ সিংহ ওলালে হাহাকাৰ হ'ব। ভগৱানৰ কৃপাত আন্দামানৰ যোনবোৰ ফৰেষ্ট আছে তাত বাঘ সিংহ নাই খালি, কিন্তু আন্দামানৰ যিবোৰ ফৰেষ্ট আছে তাত সাপ বহুত আছে। ইয়াত সাপ যথেষ্ট থাকে। আৰু হস্পিটেল জোনাকৰ জোতা খুলি গ'ল, জোতা বান্ধি আছে হাবিৰ মাজত। আধাতকৈ বেছি দূৰ আমি আহিলোঁ আৰু অলপ সময় বাকী আছে। বহুত ভাগৰ লাগে।
খলা বমা ৰাস্তা আৰু পাহাৰীয়া আৰু ভাঙা চিঙা গছবোৰ গৈ থাকোঁ বলকচোন আৰু কি দেখোঁ ইমান কষ্টৰ ফলত আহি আহি এটা অঞ্চল পাইছোঁহি আমি বৰ ধুনীয়া দৃশ্য থকা জেগা এডোখৰ পাইছোঁহি ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্য আপুনি যদি চাই এইফালে সন্মুখত এখন বিশাল সাগৰ গন্তব্যস্থানলৈ আৰু প্ৰায় আধা কিলোমিটাৰমান আছে নেকি ব'লক গৈ থাকোঁ আগলৈ আৰু 200 মিটাৰমান আছে এইকণতে বৰ ধুনীয়া ভিউ এটা আছে সেইটো কাৰণে মই ভাবিলোঁ আপোনালোকক দেখুৱাই দিওঁ আৰু এতিয়া চাওক আমি একচুৱেলি পাহাৰৰ ওপৰত আছোঁ এতিয়া পাহাৰৰ তলতে সাগৰ বিশাল সাগৰ আৰু সেইফালে এটা লাইট হাউচ আছে সেইটো লাইট হাউচ মষ্ট প্ৰবেবলি ফাংচনেল নহয় সেইটো ইউজ নহয় চাগে কিন্তু আগতে ব্যৱহাৰ হৈছিলে লাইট হাউচটো আৰু ইয়াৰ পৰা আমি যিটো চাইলৈ গৈ আছোঁ মুণ্ডা পাহাৰ য'ৰ পৰা আৰু ধুনীয়াকৈ দেখা পায় ইয়াৰ পৰা 200 মিটাৰমান হ'ব আৰু 5 মিনিটমান লাগিব গৈ পামগৈ তাত আমি গৈ পেলাই বাকী ভিডিঅ' দেখুৱাম এতিয়া আমি চিৰিয়াটাপুৰ যোনটো লাইট হাউচ আছে সেইটো পাইছোঁহি ইয়াৰ পৰা প্ৰায় 100 মিটাৰমান দূৰতেই ইয়াৰ যোনটো মেইন ভিউ পইণ্ট আছে সেইটো পামি সেইটো চিৰিয়াটাপুৰ লাইট হাউচ ইয়াত যোনবোৰ কিবা যদি আপত্তিজনক কাণ্ড কৰে কোনোবাই ইয়াত লিখা আছে লাইট হাউচ এক্স 1927 আণ্ডাৰত তেওঁ পানিছেবল হ'ব সেইকণে কঠিন তাৰ ওপৰতে হাত দি গুচি আহা হাতখন দি লোৱা আগত এতিয়া আহি আমি ইয়াৰ একেবাৰে লাষ্টৰ ভিউ পইণ্ট যোনটো সেইটোত আহি পাই গ'লোঁ ইয়াৰ পিছত আৰু একো নাই ইয়াৰ পিছত সাগৰ আছে মাত্ৰ ক'লেও যাব নোৱাৰি বহুত কষ্ট হয় সেইখন পাহাৰ চাওক কিমান দূৰৰ পৰা আহিছোঁ আৰু বিৰাট বিপদজনক তলফালে প্ৰায় 100 মিটাৰমান তলত সাগৰখন আছে ইয়াৰ তলফালেও এই সাগৰ এইফালে আৰু এটা সৰু পাহাৰ আছে সেইটোলৈ যাবলৈ কোনো সুবিধা নাই সেইটোৰ আৰু সেইটো পাহাৰ দেখাও পোৱা নাযায় যে তাৰ পৰা এটা পাহাৰ আছে বুলি আমি যেতিয়া ইয়ালৈ আহিলোঁ ইয়াৰ অহাৰ পিছত দেখা পাইছোঁ সেই পাহাৰটো মই নাজানিছিলোঁ ইমান দিনে আগতে এবাৰ আহিছোঁ মই এই পাহাৰটো নাই বুলি আৰু ইয়ালৈ যদি আহে এইফালে আমাৰ ভাৰত নাই এইফালে আছে আপোনাৰ মালয়েছিয়া ছিংগাপুৰ আৰু বাৰ্মা এইবোৰ দেশবোৰ আছে
সেইফালে যাবলৈ পাৰি আৰু ইয়াৰ পৰা প্ৰায় 650 কিলোমিটাৰ 650 কিলোমিটাৰ ফ্ৰম দিছ এৰিয়া ইয়াৰ পৰা যাব পাৰি আৰু আমাৰ ভাৰতখন সেইটো ফালে আছে আপুনি আমাৰ এফালে যদি মই সাঁতুৰি গৈ থাকোঁ তেতিয়াহ'লে মই ছিংগাপুৰ বা মালয়েছিয়া ক'ৰবাত ওলাই যামগৈ আন্দামানলৈ আহোঁতে আপোনালোকে যে চি ফুড যে খায় সেই চি ফুড খোৱা আনৰ কাহিনী হৈছে সেই নাওকেইখন কিমান কষ্টৰে তেওঁলোকে ইয়াত মাছ ধৰিছে চাওক আগৰ এই যিটো আইলেণ্ডটো দেখিছে এই আইলেণ্ডটো হৈছে ৰটলেণ্ড আইলেণ্ড হয় এই ৰটলেণ্ড আইলেণ্ডৰ পৰা আন্দামানলৈ মানে পৰ্ট ব্লেয়াৰলৈ পানী যোগান আঁচনি এটা চৰকাৰে বনাই আছে আশা কৰিছোঁ সোনকালে কমপ্লিট হ'ব এবাৰ এই গোটেই নৈসৰ্গিক দৃশ্যটো চাওক আজি ছানছেট আমি চাব নোৱাৰিলোঁ আজি আমি মুণ্ডা পাহাৰ আৰু চিৰিয়া টাপু বিচৰ পৰা আপোনালোকক গোটেই ভিডিঅ'খিনি দেখুৱালোঁ আৰু আমাৰ ভিডিঅ'খিনি কেনে পালে চাই জনাব আৰু আমাৰ যিবোৰ ইয়াৰ আন্দামানৰ ইয়াতকৈ ধুনীয়া ধুনীয়া কিছুমান ফুৰিবলগীয়া ঠাই আছে হেভলক আইলেণ্ড ৰজ আইলেণ্ড নেইল আইলেণ্ড আৰু বিভিন্ন জেগাবোৰ আছে সেইবোৰ আমি দেখুৱাই থাকিম আমাৰ চেনেল এই অচিনাকি আন্দামানৰ যোগেদি এই অচিনাকি আন্দামান চাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু আমাৰ ভিডিঅ'টো যদি চাই ভাল পালে তেতিয়াহ'লে লাইক কৰিব বেলেগক দেখুৱাবলৈ শ্বেয়াৰ কৰিব ধন্যবাদ জনাইছোঁ